এইয়া তৰমুজ খাই আছোঁ। গৰমৰ ছিজনত যদি আমি তৰমুজ আমি খাওঁ ৰাতিপুৱা ভাগত বা দিনৰ ভাগত, তেতিয়া আমাৰ শৰীৰক ডিহাইড্ৰেট কৰি ৰাখে। তৰমুজ খুবেই উপকাৰী এটা ফল, যোনটো আমি স্পেচিয়েলি গৰমৰ ছিজনত আমাৰ প্ৰকৃতিয়ে আমাক দিয়ে। প্ৰকৃতিয়ে ইমান বুজি পায়, আমাৰ শৰীৰৰ গঠন গাঁথন এনেকুৱা হৈছে, প্ৰকৃতিৰ লগত মানে আমি সংযুক্ত ৰাখি যদি আমি নিজৰ দিনচৰ্যা আমি চলাই লৈ যাওঁ, আমাৰ খোৱা বোৱা সকলো বস্তু যদি আমি প্ৰকৃতিৰ লগত যদি সংযুক্ত ৰাখি আমি খাওঁ, তেতিয়া আমাৰ শৰীৰৰ কাৰণেও ভাল হ'ব। এতিয়া আমি যদি এইটো ছিজনত যদি আমি বেলেগ কিবা এটা বস্তু আমি বিচাৰোঁ, যোনটো এইটো ছিজনত নহয়, যেনিবা আমি কমলা যদি আমি খাওঁ এইটো ছিজনত, তেতিয়া আমাৰ শৰীৰৰ কাৰণে কোনো ধৰণৰ লাভ নহয়। কিন্তু ছিজনৰ মতে আমি সেইকাৰণে ছিজনৰ মতে আমি ফল ফুল আমি খাব লাগে। তৰমুজৰ খালে কি হয়, ডিহাইড্ৰেশ্যন। এইটো চোৱা, ইয়াত বহুত পানী আছে। এইটো খোৱাৰ লগে লগে মই গম পালোঁ যে ইয়াত বহুত মই পানী পালোঁ, পানী ভিতৰত ৰস গ'ল ভিতৰত, ৰাইট। গতিকে আমাৰ শৰীৰখন যোনটো ঘাম বেছি ওলায়, গৰম দিনত ঘাম বেছি ওলায়, তাৰ বাবে আমাৰ শৰীৰত কি হয়, ডিহাইড্ৰেশ্যন হয়। ডিহাইড্ৰেশ্যন হোৱাৰ কাৰণে আমাৰ শৰীৰৰ পৰা মানে ডিহাইড্ৰেশ্যন মানে কি, আমাৰ শৰীৰৰ পানীবোৰ ওলাই যায়, নাইকিয়া হৈ যায় তাৰমানে, হয় নে নহয়? গতিকে পানী লাগে আমাৰ শৰীৰত। পানী আমি কিমান খাম, পানীৰ ইমান টেষ্ট নাথাকে, হয় নে নহয়? গতিকে আমি পানী কিমান খাম আমি, গতিকে এইবোৰ যদি আমি খাওঁ ফল ফুল, ইয়াৰ পৰা আমি ভিটামিনছবিলাকো আমি পাম, পানীও আমি পাম। গতিকে ডিহাইড্ৰেশ্যন নহয়। আৰু ইয়াৰ বহুত ফাইদা আছে। যিসকল মানুহৰ হাই ব্লাড প্ৰেছাৰ প্ৰব্লেম থাকে, যিসকল মানুহে হাই ব্লাড প্ৰেছাৰ মানে উক্ত ৰক্তচাপ বুলি কয়, তাৰ পৰা যদি ভুগি আছে কোনোবা মানুহ, তেতিয়া তেওঁলোকক, মানুহ বা মহিলা যিকোনো, তেওঁলোকৰ কাৰণে বহুত উপকাৰী এই ফল। আৰু লগতে আস্থামা পেচেণ্ট কাৰণেও ভাল, যাতে কাৰোবাৰ যদি হৃদয় ৰোগ আছে, হৃদয় ৰোগীৰ কাৰণে এইটো ফল বহুত ভাল। সৰু সৰু ল'ৰা ছোৱালীও যাৰ ডিহাইড্ৰেশ্যন বহুত হয়, বমিটিং আহে না কেতিয়াবা, বমিটিং বা পাতলা পায়খানা এইবোৰ হ'লে তোমালোকে তৰমুজটো বেছিকৈ খাবা। আৰু যদি সদায় খোৱা, তেতিয়া তোমালোকে বমিটিং, পায়খানা, জ্বৰ, চৰ্দি, কাহ এইবোৰ বা তোমালোকে নিজকে আঁতৰত ৰাখিব পাৰিবা, ঠিক আছে। দাঁতৰ কাৰণেও ভাল এইটো, আমাৰ দাঁতবোৰো মজবুত কৰি ৰাখে। ইয়াত বহুত ধৰণৰ ভিটামিনছ থাকে, পটেছিয়াম থাকে, মেগনেছিয়াম থাকে, আমাক উৰ্জাৱান বনাই ৰাখে। এইটো খালে ৰাতিপুৱা ভাগত যদি খোৱা তুমি গোটেই দিনটো তোমাৰ মানে উৰ্জাৱান হৈ থাকিবা, ঠিক আছে, বহুত ৰিলেক্স ফিল কৰিবা। গতিকে ক'ল্ড ড্ৰিংকছ আমি কিবা কিবি ধৰণৰ বহুত খাওঁ ন, আমি আজিকালি বহুত ধৰণৰ ক'ল্ড ড্ৰিংকছবোৰ ওলাইছে, মই নাম ল'ব নিবিচাৰোঁ। এইবোৰ ক'ল্ড ড্ৰিংকছতকৈ মই ভাবোঁ যে এনেকুৱা ফলবোৰ আমি খালে বেছিকৈ উপকৃত হ'ম। তুমি চুগাৰ কেন জুচ খালা, কুঁহিয়াৰৰ জুচ খালা, তৰমুজ খালা, বা কিবা বেলেগ ধৰণৰ জুচবোৰ খালা তোমালোকে, তো এইটোৱে বেছি মানে উপকৃত কৰে আমাৰ শৰীৰক। কিন্তু যদি আমি ক'ল্ড ড্ৰিংকছবোৰ আমি খাওঁ, তেতিয়া আমাক ধৰক উপকৃত নকৰে, আমাক মানে ধৰক কিবা বেয়া কৰি পেলাই, আমাৰ শৰীৰত বিভিন্ন ধৰণৰ মানে পেটৰ সমস্যাবোৰ হয়, গেছ কনষ্টিপেশ্যন, এইবোৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। গতিকে আমি কি কৰিম, তৰমুজ আমি খাম। গৰম দিনত বেছিকৈ খাবা তোমালোকে তৰমুজ। থেংক ইউ ভেৰি মাছ।